যি ক্ষমতা লৈ সেই একেখন চেয়াৰত আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া বহিছিল আপোনালোকৰ নিশ্চয় মনত আছে প্ৰমোদ বড়ো যিখন চেয়াৰত বহিছে চিফ হিচাপে হাগ্ৰামা মহিলাই ডাঙৰীয়া সেই একেখন চেয়াৰতে বহিছিল প্ৰমোদ বড়ো চিফ হাগ্ৰামা মহিলাৰ চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়া যি ক্ষমতা ব্যৱহাৰ কৰি BTC শাসন কৰিছিল আৰু আজি প্ৰমোদ বড়ো ডাঙৰীয়া কেনেকুৱা ধৰণে কৰিছে সেইটো মই কোৱা কথা নহয় আপোনালোকে সকলোৱে জানে যি ক্ষমতা লৈ BTC অঞ্চলত এনেকুৱা শান্তি পৰিৱেশ আছিল এই সময়ত আজি 15 বছৰ 20 বছৰ আগৰ কথাটো আপোনালোকে মনত পেলাওক আমাৰ BTC অঞ্চলত কেনেকুৱা ধৰণৰ অৱস্থা আছিল কেনেকুৱা অশান্তি আছিল এটা জাতি জনগোষ্ঠীৰ মাজত এনেকুৱা মানে সম্বন্ধ নাছিল কোনো ঐক্য নাছিল আমাৰ মাজত সেই পৰিস্থিতি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত এনেকুৱা এটা পৰিস্থিতি তেখেতে আনিবলৈ সক্ষম হৈছিল ইমান শান্তি পৰিৱেশ তেখেতে আনিবৰ কাৰণে সক্ষম হৈছিল BTC অঞ্চলৰ ৰাইজে সেই কথাটো ক'ব ইমান অগ্নিগৰ্ভ পৰিস্থিতি আছিল BTCত সেই পৰিস্থিতি তেখেতে নিয়ন্ত্ৰণ কৰি এনেকুৱা ধৰণৰ তেখেতে শাসন চলালে য'ত সকলোৱে শান্তিপূৰ্ণভাৱে ইয়াত থাকিবৰ কাৰণে বেপাৰ বাণিজ্য কৰিবৰ কাৰণে এনেকুৱা সুবিধা তেখেতে আনি দিছিল হয়তো বহুতে মুখেৰে খুলি ক'ব পৰা নাই যে আমাৰ চৰকাৰৰ নালাগে কিন্তু মানুহবিলাকে মনত এনেকুৱা অনুধাৱন কৰিছে যে এই চৰকাৰ কেতিয়া শেষ হ'ব প্ৰমোদ বড়ো কেতিয়া চৰকাৰৰ পৰা মানে তেওঁক নমাব পৰা যাব তাৰ কাৰণে মানুহবিলাকে চিন্তা কৰি আছে আৰু ৰখি আছে কেতিয়ানো নিৰ্বাচনটো আহিব এইবাৰ নিৰ্বাচন আহিলে আৰু প্ৰমোদ বড়োৰ ৰক্ষা নাই যিকোনো উপায় হ'লেও তেখেতক ক্ষমতাৰ পৰা মানে বিদায় দিয়া হ'ব এনেকুৱা ধৰণৰ আমাৰ মানুহৰ মনবিলাক ইতিমধ্যে মানুহৰ মনত এটা সঠিক সিদ্ধান্ত মানুহবিলাকে লৈছে আৰু সেইমতে আপোনালোকেও সেই সিদ্ধান্ত লৈছে যাৰ কাৰণে আজি আমাৰ ৰেলীত আপোনালোকে ইমান দলে বলে যোগদান কৰিছে যে যিকোনো উপায় হ'লেও হাগ্ৰামা মহিলাই ডাঙৰীয়া আকৌ এবাৰ BTCৰ চিফ হ'ব লাগে সেইটো আপোনালোকে সকলোৱে অনুধাৱন কৰিছে নহ'লে ইমান মানুহ এনেকুৱা নাহে আকৌ এবাৰ হাগ্ৰামা মহিলা BTCৰ চিফ হোৱাটো BTC অঞ্চলৰ ৰাইজে বিচাৰিছে অকল ভৈৰৱকুণ্ড ব্লক কমিটি খালিংদুৱাৰ ব্লক কমিটি নহয় আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়াত দেখা পাইছে বিভিন্ন সংবাদ মাধ্যমত দেখা পাইছে যোৱা 4 তাৰিখ আমাৰ একদিনীয়া এটা কাৰ্যসূচী হৈছিলে বৰমাত সেই কাৰ্যসূচী অনুসৰি আমাৰ দলৰ সভাপতিয়ে প্ৰতিটো ব্লকত এনেকুৱা ধৰণৰ ৰেলী কৰিছে আৰু এতিয়ালৈকে যিমানবিলাক ৰেলী কৰা হ'ল তাত ইমান ৰাইজ সহযোগ কৰিছে ইমান দলে বলে যোগদান কৰিছে এইটোৱেই প্ৰমাণ যে হাগ্ৰামা মহিলাই ডাঙৰীয়াক আকৌবাৰ BTC অঞ্চলৰ ৰাইজে BTCৰ চিফ হোৱাটো বিচাৰিছে আৰু সেইখিনি দায়িত্ব এনেতো নহ'ব কিন্তু চিফ সেই দায়িত্ব আজি ইয়াত যিসকলে আহিছে আপোনালোকে সকলোৱে ল'ব লাগিব আপোনালোকে সকলোৱে যদি লয় অহা 2025 চনত যি BTC নিৰ্বাচন হ'ব তাত একদম বিপুল ভোটত আমাৰ খালিংদুৱাৰ সমষ্টিৰ পৰা আমাৰ দলৰ প্ৰাৰ্থীক আমি নিৰ্বাচিত কৰিব লাগিব আৰু সেইকাৰণে এতিয়াৰ পৰা আমি প্ৰস্তুত হ'ব লাগিব যি প্ৰাৰ্থী যিজনেই নহওক কিয় আমি সেই দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাব লাগিব তেতিয়াহ'লে হাগ্ৰামা মহিলাই ডাঙৰীয়া আকৌবাৰ BTCৰ চিফ হিচাপে আমি তেখেতক দেখা পাম লাগি আছে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি খিল খাখত আমাৰ ভূমিপুত্ৰসকলে কান্দিছে আজি প্ৰমোদ বড়ো নিমাত হৈ বহি আছে এইজন ব্যক্তিয়ে আমাক কৈছিল যে BTCৰ পৰিৱৰ্তন আনিম আজি জাতীয় সংকটত ভাষা সংকটত ছাত্ৰ ছাত্ৰীসকলক আজি ভয়ংকৰ বিপদৰ মুখে আজি এইখন চৰকাৰে আমাক ঠেলি দিছে গতিকে আমি জাতি ৰক্ষা কৰিব লাগিব আমি ভাষা ৰক্ষা কৰিব লাগিব
আমাৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব। আমি তাৰ কাৰণে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি বিটিচিৰ জনগণৰ স্বাৰ্থত আমি বিপিএফৰ পতাকাৰ তলত থাকি আমি হাগ্ৰামা মহিলা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব। আপোনালোকে কৈ থাকে যে এইখন প্ৰমোদ বৰা আৰু বিজেপিৰ চৰকাৰখনে বিটিচিৰ জনগণক কোন দিশে লৈ গৈ আছে। আপোনালোকে আমাক কয় যে কেতিয়া আহিব বিপিএফৰ চৰকাৰ, কেতিয়া আহিব হাগ্ৰামাৰ নেতৃত্বত চৰকাৰ। যদি চৰকাৰ আহিব লাগে, বিটিচিৰ জনগণক ৰক্ষা কৰিব লাগে, আপোনালোকে একত্ৰিত হৈ কাম কৰিব লাগিব বিপিএফৰ দলত। আজি যিজন প্ৰমোদ বৰাই আমাক চাকৰিৰ প্ৰলোভন দিছিল, ডাঙৰীয়াই আজি চুইপাৰ আৰু চকীদাৰৰ চাকৰি দিব নোৱাৰে। তেওঁৰ হাতত ক্ষমতা নাই। তেওঁলোকে ছুইজাৰলেণ্ড বনাই দিম বুলি কৈছিল, আৰু এইজন ছুইজাৰলেণ্ডৰ সপোন দেখুওৱা প্ৰমোদ বৰা ডাঙৰীয়াৰ হাতত ফৰগেট কৰি দিয়াৰো ক্ষমতাখিনি তেওঁ হাতত ৰাখিব নাজানিলে। এইজন হাগ্ৰামা মহিলা ডাঙৰীয়াই বিটিচিত নিৰ্মাণ কৰা প্ৰতিটো বস্তু আজি তেওঁলোকে দিছপুৰীয়াৰ হাতত গতাই দিব ধৰিছে। এইখন কিহৰ বিটিআৰ? গতিকে এনেকুৱা আমাক ছুইজাৰলেণ্ড আৰু এনেকুৱা বিটিআৰ নালাগে। যিখন হাগ্ৰামাই গঠন কৰিছিল সেইখন বিটিচি লাগে, যিখন বিটিচিত আমাৰ নিবনুৱাসকলে কৰ্মসংস্থাপন পাব, আমাৰ মহিলাসকলে কাম কাজ কৰাৰ সুযোগ পাব, আমাৰ বৃদ্ধসকলে চৰকাৰী আঁচনি পাব, আমাৰ দুখীয়া নিচলাই আমাৰ চৰকাৰী আঁচনিলৈ আগুৱাই যাব। এইখন বিটিচি আমাক লাগে। গতিকে শ্ৰদ্ধা মোৰ জনগণ, মই দীঘলীয়া নকৰো, কেইবাজন বক্তা আছে, মাত্ৰ এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি যদি বিটিচিৰ মান মৰ্যাদা সংস্কৃতি ভাষা যদি ৰক্ষা কৰিব লাগে, তেন্তে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ ওলাই আহিব লাগিব। আজি আপোনালোকে চাওক, আমি কোনোবাই কংগ্ৰেছ কৰিছিলোঁ, কোনোবাই বিজেপি কৰিছিলোঁ, কোনোবাই UPPL কৰি আছে। ৰাজনীতি কিয় কৰে? এটা আশাত কৰে। ৰাজনীতি এই কাৰণে কৰিছোঁ, মোৰ অঞ্চলটোক আগুৱাই নিয়াৰ স্বাৰ্থত মই ৰাজনীতি কৰিছোঁ, মোৰ দুখীয়া ৰাইজক আগুৱাই নিয়াৰ কাৰণে মই ৰাজনীতি কৰিছোঁ। আৰু এতিয়া এইবিলাক ৰাজনীতিৰ দলৰ একোজন আমাৰ যিসকল কাৰ্যকৰ্তা আছে, তেওঁলোকৰ নিজৰে পোৱাৰ সুযোগ আজি নোহোৱা হৈ পৰিছে। গতিকে তাৰ কাৰণে এইখন মঞ্চৰ পৰা মই আহ্বান জনাইছোঁ যে আপোনালোকে আহ্বান জনাওক। কোনোবাই বিজেপি কৰিব পাৰে, কোনোবাই UPPL কৰিব পাৰে, কোনোবাই কংগ্ৰেছ কৰিব পাৰে। বিপিএফৰ দুৱাৰ খোলা আছে, আৰু জনগণৰ স্বাৰ্থত যি দলতে নাথাকক বিপিএফৰ পতাকাৰ তলত একত্ৰিত হ'ব লাগে, সেইটোকে কামনা কৰি মোৰ